স্বাগতম জনাইছোঁ। আজি বতৰটো অলপ ডাৱৰীয়া, সেইটো কাৰণে ভাবিলোঁ ঘৰতে পৰি থকা ল'লোঁ এটা। যিহেতু এইকেইদিন অলপ বৰষুণ দি আছে আৰু বতাহো দি আছে, আমবোৰ পৰি গৈছে খুব, আৰু জলকীয়াও ঘৰৰে ছিঙি ল'লোঁ। আৰু পদিনাবোৰ দেখিছেনে কিমান ধুনীয়াকৈ জোপোহা হৈ আছে, আৰু ইয়াৰ পৰাই পদিনাও ল'লোঁ অলপ, আৰু এনেদৰে গোটেইখিনি ধুই ল'লোঁ ভালদৰে। এয়া আম, পদিনা, নহৰু, আদা আৰু জলকীয়া মিক্সিত দি ল'লোঁ, আৰু মিক্সিতে পিচি ল'লোঁ। যিহেতু পটাখন অলপ বেয়া হৈ আছে, পটাত খুন্দিলে অলপ বেছি ভাল হয়, কিন্তু পটাখন বেয়া হৈ থকাৰ বাবে মিক্সিতে পিচি ল'লোঁ। এয়া চাওক, আমাৰ আম আৰু পদিনাৰ চাটনি ৰেডি হৈ গ'ল। আম অলপ পৰিমাণেহে দিছোঁ। এয়া বহুত টেষ্টি হৈছিলে খাবলৈ। আপোনালোকে কেনেকৈ বনাই জনাবচোন। আমি এনেদৰেই অন্য মছলা ব্যৱহাৰ নকৰাকৈ বনালোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।